মুভিখনৰ আৰম্ভণিতে আমি এটা ফেমিলি দেখি পাওঁ। হাজবেণ্ডৰজনৰ নাম হৈছে হাল। তেখেতে নিজৰ ৱাইফ আৰু নিজৰ ল'ৰাৰ লগত থাকে। আৰু তেখেতে একেবাৰে অদ্ভুত ধৰণৰ গেমবোৰ খেলি ভাল পায়, যাৰ কাৰণে ৱাইফৰ লগত সদায় দন কাজিয়া হয়। হাল এতিয়া নিজৰ ৰুমত আহে আৰু নিজৰ কম্পিউটাৰত দেখে যে এটা গেম প্লে হৈ আছে আৰু গেমটোৰ নাম হৈছে কাৰ্জ। গেমটো নিজে নিজে প্লে হৈ আছিল, সেইকাৰণে হালে এতিয়া গেমটো চাবলৈ ধৰে। গেমটোত কিছুমান এগ্ৰিমেণ্ট আছিলে, যিখিনি হালে এতিয়া পঢ়ি আছিলে। গেমটোত কোৱা হৈছিলে যে আপুনি এতিয়া গেমটো খেলিবলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে আপুনি এতিয়া এটা ৰুমত সোমাই আছে। তেতিয়া হালে চাইছে যে কথাটো সঁচা। তাৰ পিছতে গেমত আৰু এটা লিখা আছিলে যে আপুনি এই গেমটো জিকিব বিচাৰেনে? তেতিয়া হালে কোনো ধৰণৰ উত্তৰ নিদিলে আৰু তেতিয়া বিয়েৰ বটল খাই পিনে সেই টেবুলত থৈ দিছিলে বটলটো। তেতিয়া গেমটোৱে হালক পুনৰ প্ৰশ্ন কৰে যে আপুনি বিয়েৰ বটল খাই পিনে বটলটো টেবুলৰ ওপৰত থৈছে নেকি? হাল তেতিয়া শ্বক হৈছিল আৰু ভাবিছিল যে কেনেকে গম পালে। আৰু তেতিয়া গেমটোৱে আকৌ কুৱেশ্যন কৰে যে আপুনি আৰু এটা বিয়েৰ বটল বিচাৰে নেকি? তেতিয়া হালে সঁচা নে মিছা চাবৰ কাৰণে য়েছ টেপি দিছিল আৰু লগে লগে আৰু এটা বটল তাৰ ওচৰতে দেখি পায়। হালেই তেতিয়া বিয়েৰ বটলটো দেখি আৰু আচৰিত হৈছিল। তেতিয়া হালক আকৌ এবাৰ কুৱেশ্যন কৰে যে লাইট অন কৰোঁ নে অফ কৰোঁ? তেতিয়া হালে অফ লিখি দিছিল। অফ লিখাৰ লগে লগে ৰুমৰ লাইটটো অফ হৈ গৈছিলে। লাইট অফ কৰাৰ লগে লগে ৰুমটো আন্ধাৰ হৈ গৈছিলে। তাৰ পিছত কম্পিউটাৰে আকৌ এটা কুৱেশ্যন কৰে যে আপুনি কি বিচাৰে? আপোনাৰ ল'ৰাৰ জিভা বিচাৰে নে আপোনাৰ ৱাইফৰ কাণ বিচাৰে? তেতিয়া হালে আচৰিত হৈছিল যে এইবোৰ কি সুধি আছে। তেতিয়া হালে কোনো ধৰণৰ উত্তৰ নিদিয়ে। হালে উত্তৰ নিদিয়াৰ কাৰণে কম্পিউটাৰৰ পৰা এটা বিশেষ চাউণ্ড আহে, যাৰ কাৰণে হালৰ কাণকেইখন বহুত বিষ কৰে আৰু হাল এতিয়া বাহিৰলৈ ওলাই আহে। হাল বাহিৰলৈ ওলাই আহি একেবাৰে শ্বক হৈ গৈছিল, কাৰণ হালৰ ৱাইফে নিজৰ পুতেকৰ জিভাখন কাটি দিছিল, যিখিনি কেৱল কম্পিউটাৰতহে লিখা আছিলে। সেইটো নিজৰ ৱাইফে কেনেকে গম পালে? আৰু এইখিনি দেখি চবেই আচৰিত হৈছিলে। ৱাইফেও কৈছিলে যে মই নিজে নাজানো কেনেকে মই ল'ৰাৰ জিভাখন কাটিলোঁ। আৰু তেতিয়া এই গেমটোত লিখা হৈছিলে যে ফাৰ্ষ্ট লেভেলটো আপুনি ক্লিয়াৰ কৰিলে। আৰু তেতিয়া গম পোৱা হৈছিলে যে এই গেমটোৱে কেৱল মানুহৰ জীৱনৰ লগত খেলে। আৰু এতিয়া দেখুওৱা হৈছে 3 মাহৰ পিছত। 3 মাহৰ পিছত আমি এজনী ছোৱালী দেখি পাওঁ। তাই নাইট ডিউটি কৰি পিনে তাই অফিচৰ পৰা ওলায় আৰু তাই অফিচৰ পৰা ওলাই নিজৰ ফ্ৰেণ্ডৰ ঘৰলৈ যায়। তাইৰ ফ্ৰেণ্ডজনে কম্পিউটাৰতে কাম কৰি আছিল, অৰ্থাৎ গেম ডিজাইন কৰি আছিলে। কেইলা ভাগৰো গেম ডিজাইন কৰা বহুত চখ, কিন্তু তাই এই জবটো কৰিবলগীয়া হৈছিলে। আৰু তেতিয়া তাইৰ ফ্ৰেণ্ডগৰাকীয়ে কৈছিলে যে তোমাৰ এইটো যিহেতু বহুত চখ আছে, তুমি এইটো কৰিব পাৰা। আৰু মই এই গেম ডিজাইন কৰিবৰ কাৰণে বহুত বস্তু অৰ্ডাৰ কৰিছিলোঁ, সেইখিনি বস্তু আহি পালে, তুমি চোৱাগৈ যোৱা। এতিয়া কেইলাই সেই বস্তুখিনি চাবলৈ ধৰে। কেইলাই এতিয়া দেখে এটা গেমৰ কেছেট, আৰু কেছেটটোৰ নাম হৈছে কাৰ্জ। কাৰ্জ গেমটো কেনেকুৱা হ'ব মই আপোনালোকক মুভিখনৰ আৰম্ভণিতে দেখুৱাইছিলোঁ। আৰু কেছেটখনৰ ওপৰত লিখা হৈছিলে যে এই গেমটো যোনে সম্পূৰ্ণকৈ খেলি শেষ কৰিব পাৰিব তাক আমি 1 লাখ টকা দিম বুলি। তেতিয়া কেইলাই বহুত ফূৰ্তি আৰু তেতিয়া লগৰজনক কয় যে আমি এই গেমটো খেলি পইচা যদি জিকো আমি সেইটো 50-50 কৈ ভগাই ল'ব পাৰিম। আৰু তেতিয়া লগৰজনে কয় যে আমি এই গেমটো খেলিম আৰু পইচাটো আমি ভগাই ল'ম। আৰু গেমৰ কেছেটখন তাই নিজৰ লগত লৈ যায়। ডিউটি সোনকালে শেষ কৰি তাই নেট কেফে লৈ যায়। কেইলাই এতিয়া গেমৰ কেছেটখন কম্পিউটাৰতে প্লে কৰে আৰু এতিয়া গেমটো প্লে হৈ থাকে। তেতিয়া কেইলাই নিজৰ লগৰজনকো মেছেজ কৰে, অৰ্থাৎ গেমটো খেলিবৰ কাৰণে মাতিব বিচাৰে, কিন্তু লগৰজন ইমানেই বিজি হৈ থাকে, সেইকাৰণে তাইৰ মেছেজ ৰিপ্লাই নকৰে। আৰু এতিয়া যিহেতু গেমটো প্লে হৈ গৈছিলে, সেইকাৰণে গেমটোৰ পৰা তাইক কুৱেশ্যন কৰিছিলে যে তুমি এই গেমটো জিকিব বিচাৰানে? তেতিয়া কেইলাই কোনো ধৰণৰ উত্তৰ নিদিয়ে। এতিয়া গেমটোৱে তাইক পুনৰবাৰ কুৱেশ্যন কৰে যে তুমি কফি খাব বিচাৰা নে কেক খাব বিচাৰা? তেতিয়া তাই কফি টাইপ কৰি দিছিলে আৰু তাই কফি টাইপ কৰিয়ে মেনুখন চাইছিলে আৰু মেনুটো লিখা হৈছিলে যে কফি আৰু কেক। এতিয়া তাইকো ৱেইটাৰে কফি দিবলৈ আহিছিল। তেতিয়া তাই নিজে আচৰিত হৈছিল যে মই কম্পিউটাৰতহে কেৱল কফি বুলি টাইপ কৰিছিলোঁ, মোক অৰিজিনেলি কফি কিয় দিছে? এতিয়া গেমটোৱে তাই পুনৰবাৰ কুৱেশ্যন কৰে আৰু সোধে যে তুমি এতিয়া ব্ৰেক ল'ব বিচাৰা নেকি? তেতিয়া কেইলাই বহুত ভয় খায় আৰু তাই কম্পিউটাৰটোকে বন্ধ কৰি দিয়ে। আৰু কম্পিউটাৰটো বন্ধ কৰাৰ লগে লগে চাৰিওফালে কেৱল কুঁৱলী কুঁৱলী হৈ গৈছিলে আৰু সেই কুঁৱলীবোৰৰ মাজতে এটা সৰু ল'ৰা দেখিছিল। আৰু সেই ল'ৰাটোৱে কেইলাক কৈছিলে যে তুমি কিবা এটা চুজ কৰা, নহ'লে তুমি মৰি যাবা। তেতিয়া তাই আৰু ভয় খায় আৰু তেতিয়া তাই কম্পিউটাৰটো অন কৰে।
তাই কম্পিউটাৰটো অন কৰিয়েই ব্ৰেকৰ কাৰণে য়েছ টিপি দিয়ে আৰু তাৰ পিছত দেখে যে ৱেডাৰজনে কেৱল গিলাচবোৰ ওপৰৰ পৰা তললৈ পেলাই ভাঙি আছিল। তেতিয়া তাই গেমটোৰ পৰা আকৌ কুৱেশ্যন কৰে যে ৱেডাৰগৰাকীয়ে গিলাচবোৰ ভাঙিয়ে থাকিব নে তাই সেই গিলাচবোৰ চফা কৰিব। তেতিয়া কেইলাই চফা কৰাটো য়েছ টিপি দিছিল আৰু তেতিয়া ৱেডাৰগৰাকীয়ে সেই চিচাৰ গিলাচৰ ভঙা টুকুৰাবোৰ খাই দিছিল আৰু খাই দিয়াৰ লগে লগে তাইৰ মুখৰ পৰা বহুত তেজ ওলাইছিল। কেইলাই তাইক বচাবলৈ যায় আৰু বচাবলৈ যাওঁতে নেট কেফেৰ মালিকজনে বাধা দিয়ে আৰু বহুত চিঞৰে আৰু তেতিয়া তাই সেই মালিকজনক খুন্দা মাৰি আঁতৰাই দিয়ে আৰু তাইক বচাই লয়। আৰু তেতিয়া গেমটোত লিখা হৈছিলে যে ফাৰ্ষ্ট লেভেলটো তুমি কমপ্লিট কৰিলা বুলি। নেক্সট মৰ্ণিং কেইলাই যেতিয়া সাৰ পায় তেতিয়া তাই অনুমান কৰিছিল যে মাকৰ লগত কোনোবাই কথা পাতি আছে আৰু তেতিয়া তাই দেখিছিল যে পুলিচ অফিচাৰজন সঁচাকৈ মাকৰ লগত কথা পাতি আছে আৰু যোৱা ৰাতি কেফেত হোৱা ঘটনাটোৰ বিষয়ে কথা পাতি আছিলে। আৰু কেফেত যে এটা সৰু ল'ৰা দেখিছিল কেইলাই, সেই ল'ৰাটো আন কোনো নহয় কেইলাৰ নিজৰ ভায়েক আছিল আৰু ছুইমিং পুলত সাঁতুৰিব যাওঁতে সেই ভায়েকটোৰ মৃত্যু হৈছিলে। তাৰ পিছতে কেইলাই নিজৰ ফ্ৰেণ্ডৰ ঘৰলৈ যায় আৰু ফ্ৰেণ্ডক কয় যে তুমি এই গেমটো ক'ত পাইছিলা, ক'ৰ পৰা কিনিছিলা। তেতিয়া ফ্ৰেণ্ডজনে কয় মই এই গেমটো এতিয়ালৈকে চোৱাই নাছিলোঁ আৰু এই বিষয়ে মই একো গম নাপাওঁ। আৰু লগৰজনে কৈছিল যে মই এই গেমটো কোনে বনাইছিল মই বিচাৰি উলিয়াম, তুমি চিন্তা নকৰিবা। কেইলাই এতিয়া বহুত দুখ কৰে আৰু তাই নিজৰ নাইট ডিউটিৰ কাৰণে ওলাই যায়। কেইলাই এতিয়া ডিউটিত থাকে আৰু ডিউটিত থাকোঁতেই তাইক মাকে ফোন কৰে আৰু মাকে বহুত কান্দি কান্দি কয় যে ইয়াত বহুত নিগনি ওলাইছে, তুমি মোক বচাই লোৱাহি নহ'লে নিগনিবোৰে মোক খাই পেলাব। আৰু সেই সময়তে 2টা বাজে আৰু 2টা বজাতে তাই গেমটো আৰম্ভ হয়, অৰ্থাৎ তাই আগতে যিটো গেম খেলিছিলে সেইটো গেম 2টা বজাতে খেলিব লাগিব। আৰু তেতিয়া তাই কাম কৰা ঠাইখিনিতে এটা কম্পিউটাৰ আছিলে আৰু সেই কম্পিউটাৰটোতে সেই গেমটো প্লে হৈ গৈছিলে। তেতিয়া তাই ওচৰলৈ আহি পিনে দেখে যে সেই কম্পিউটাৰতে ছেকেণ্ড লেভেলটোতে এটা গেম খেলিব লাগিব আৰু তাত দেখা গৈছিলে যে এজন ব্যক্তিক নিগনিৰ পৰা বচাব লাগে আৰু সেই ব্যক্তিজন আন কোনো নহয় কেইলাৰ ভাগৰ নিজৰ মাক আছিলে। অৰ্থাৎ মাকক সঁচাকেই নিগনিৰ পৰা বচাব লাগে গেমটো। নিগনিৰ পৰা বচাবৰ কাৰণে কেইলাই মাকক কয় যে আপুনি খিৰিকীৰ ওচৰলৈ যাওক। তেতিয়া কেইলাৰ মাকে খিৰিকীৰ ওচৰলৈ যায় আৰু তেতিয়া নিগনিটো কেইলাৰ মাকৰ ওচৰলৈ যায়। তেতিয়া কেইলাই মাকক কয় যে আপুনি খিৰিকীৰ পৰা জঁপিয়াই দিয়ক। তেতিয়া কেইলাৰ মাকে নিগনিটোৰ পৰা বাচিবৰ কাৰণে খিৰিকীৰ পৰা জঁপিয়াই দিয়ে আৰু তেতিয়া তাত লিখা হৈছিলে যে আপুনি ছেকেণ্ড লেভেলটো কমপ্লিট কৰিলে বুলি। এই গেমটোৰ পৰা তাই বহুত অশান্তি পায় আৰু তাই বহুত খং কৰে। তেতিয়া সেই কম্পিউটাৰটোত যিহেতু গেমটো প্লে হৈ গৈছিলে তাই খঙতে সেই কম্পিউটাৰটোকে ভাঙি দিয়ে আৰু তাৰ ওপৰতে ভৰিৰে গচকি গচকি থাকে। সেই সময়তে সেই অফিচৰ মালিকজন আহে আৰু তাইক এনেকৈ দেখাৰ কাৰণে তাইক অফিচৰ পৰা উলিয়াই দিয়ে। এতিয়া কেইলাই মাকক লগ কৰিবলৈ যায় হস্পিটেলৰ, কাৰণ মাকে খিৰিকীৰ পৰা জঁপিয়াই দিওঁতে বহুত দুখ পায় আৰু তাই বহুত দুখ কৰি থকাৰ কাৰণে মাকে কয় যে তুমি কিয় ইমান দুখ কৰি আছা, মোৰ একো নহয় মই ভাল হৈ যাম আৰু তোমাৰ চাকৰিটো ভালকৈ হৈ আছেনে। তেতিয়া কেইলাই নকয় যে তাইক চাকৰিৰ পৰা উলিয়াই দিছিল বুলি। তাই নিজৰ দুখবোৰ তাই সদায় মনৰ ভিতৰতে থৈ দিয়ে, মাকক একো নকয়। এতিয়া কেইলা ঘৰলৈ যায় আৰু ঘৰত গৈ দেখে যে মাকে সঁচাকৈ খিৰিকীৰ পৰা জঁপিয়াই দিছিল আৰু তাইৰ ঘৰত সঁচাকৈ নিগনি আহিছিল, যাৰ কাৰণে মাকে বহুত ভয় কৰিছিল। গেমটোত যেনেকৈ হৈছিল সকলোখিনি একেই ঘটনা তাইৰ নিজৰ ঘৰত হৈছিলে আৰু ঘৰটো চাই থাকোঁতে ওচৰৰ ল'ৰা এজন তাইক পিছফালৰ পৰা মাতিছিল, যাৰ কেৰেক্টাৰ অকণমান বেয়া আছিলে। তাই সেইকাৰণে সেই ল'ৰাজনক দেখিব নোৱাৰে। আৰু এতিয়া ৰাতি হৈছিল আৰু ৰাতি হোৱাৰ লগে লগে কেইলাই নিজৰ লগৰজনৰ ঘৰলৈ গৈছিলে আৰু লগৰজনক কৈছিল যে এই গেমটো ৰিয়েল লাইফৰ লগত খেলে আৰু তাই নিজৰ ঘৰৰ সকলোখিনি ফটো লগৰজনক দেখাইছিলে। তেতিয়া লগৰজনে বিশ্বাস কৰিছিল ফটোখিনি দেখি। তেতিয়া লগৰজনে তাইক কৈছিল যে এই গেমটো আজি তুমি আৰু মই খেলিম বুলি। আৰু তেতিয়া কেইলাই কৈছিল যে এই গেমটো আমি যেতিয়াই মন যায় তেতিয়াই ষ্টাৰ্ট কৰিব নোৱাৰোঁ, ৰাতি যেতিয়া 2টা বাজে তেতিয়াই সেই গেমটো নিজে নিজে প্লে হৈ যায় আৰু আজি লেভেল 3 খেলিব লাগিব। তেতিয়া লগৰজনে কৈছিল তুমি চিন্তা নকৰিবা, আজি আমি দুয়োজনেই লগতে খেলিম। আৰু এতিয়া 2টা বাজে, 2টা বজাৰ লগে লগে গেমটো নিজে নিজে প্লে হৈ যায়। তেতিয়া লগৰজনে
গেমটো ৰিমুভ কৰিবৰ কাৰণে বিচাৰিছিল কিন্তু ৰিমুভ কৰিব নোৱাৰে আৰু গেমটোৰ পৰা অদ্ভুত ধৰণৰ চাউণ্ড এটা আহি থাকে সেই চাউণ্ডটো ৰিমুভ কৰিব বিচাৰিছে আৰু চাউণ্ডটো ৰিমুভো কৰিব পাৰিলে কিন্তু গেমটো ৰিমুভ কৰিব নোৱাৰিলে এতিয়া গেমটো আৰম্ভ হৈ গ'ল আৰু আজি লেভেল 3 খেলিব লাগিব সেইকাৰণে তাত লিখা আছিলে যে আজি লেভেল 3 খেলা হ'ব বুলি আৰু তেতিয়া গেমটোৰ পৰা কুৱেশ্যন কৰিছিল যে আপোনাৰ লগত আজি লগৰ এজনো আছে আৰু সেই লগৰজনো খেলিব নেকি তেতিয়া সিহঁতি আচৰিত হৈছিলে যে কেনেকৈ গম পাইছিল বুলি কেইলা আৰু লগৰজনে যি কথা পাতিছিল সেই কথাখিনি 1 ছেকেণ্ডৰ আগতে সেই কম্পিউটাৰটোতে ওলাইছিল অৰ্থাৎ তেওঁলোকৰ মনৰ কথাখিনি সেই কম্পিউটাৰটোতে 1 ছেকেণ্ডৰ আগতে লিখি দেখাইছিলে আৰু তেতিয়া তেওঁলোকে আৰু আচৰিত হৈছিলে যে মনৰ কথাখিনি কেনেকৈ গম পালে ইয়াৰ পিছতেই কেইলাক কুৱেশ্যন কৰে গেমটোৱে যে তুমি লগৰজনৰ হেল্প বিচাৰা নে নিবিচাৰা তেতিয়া কেইলাই নো টেপি দিছিল আৰু নো টেপাৰ লগে লগে গেমটোৰ পৰা অদ্ভুত ধৰণৰ শব্দ হৈছিল যিটো শব্দ তাই সহ্য কৰিব পৰা নাছিলে আৰু তাইকে এনেকৈ দেখাৰ কাৰণে লগৰজনে লগে লগে য়েছ টেপি দিছিল অৰ্থাৎ লগৰজনৰ সহায় বিচাৰো বুলি য়েছ টেপি দিছিল আৰু য়েছ টেপাৰ লগে লগে সেই চাউণ্ডটো নাইকিয়া হৈ গৈছিলে তাৰ পিছত ছেকেণ্ড কুৱেশ্যনটো আহিছিল ছেকেণ্ড কুৱেশ্যনটোত তেওঁলোকক দুখন দৰ্জা দেখাইছিল অৰ্থাৎ এখন ৰেড আৰু এখন ব্লু আৰু দুটা কালাৰৰ ভিতৰতে কিবা এটা কালাৰ চুজ কৰিব লাগে তেতিয়া তেওঁলোকে বহুত ভাবি পিনে ৰেড কালাৰখন চুজ কৰে আৰু চুজ কৰাৰ লগে লগে দৰ্জাখন খোল খায় আৰু খোল খোৱাৰ লগে লগে কেইলা আগবাঢ়ি যায় তাৰ পিছে পিছে লগৰজনো আগবাঢ়ি যাওঁতে কেইলাই তেতিয়া ভায়েকক দেখা পায় আৰু ভায়েকক দেখি কেইলাই ভায়েকৰ পিছে পিছে দৌৰে কেইলা দৌৰাৰ কাৰণে লগৰজনো কেইলাৰ পিছে পিছে দৌৰে আৰু তেওঁলোকে দৌৰি দৌৰি এটা চুইমিং পুল দেখে আৰু সেই চুইমিং পুলতে সেই ভায়েকটো নামি যায় তাৰ পিছে পিছে কেইলাও নামি যায় কেইলাক দেখি দেখি লগৰজনো নামি যায় কিন্তু চুইমিং পুলতে একো পানী নাছিল কেৱল চাৰিওফালে ধোৱা ধোৱা হৈছিলে কাকো দেখা পোৱা নাছিলে আৰু তেতিয়া লগৰজনক কেইলাৰ ভায়েকে মাৰিবৰ কাৰণে চেষ্টা কৰে আৰু দুটাৰ ভিতৰতে ডন হৈ দুটাই বেহুচ হৈ পৰি থাকে তেতিয়া কেইলাই দুটাকে দেখে আৰু ওচৰলৈ যাওঁতে তেতিয়া গেমটোৱে আকৌ কুৱেশ্যন কৰে যে তুমি তোমাৰ ভাইটিক বিচাৰা নে তোমাৰ বেষ্ট ফ্ৰেণ্ডক বিচাৰা তেতিয়া কেইলাই বেষ্ট ফ্ৰেণ্ডক বিচাৰো বুলি য়েছ টেপি দিয়ে কাৰণ কেইলাই সকলোখিনি গম পাইছে গেমটোৰ কথা কাৰণ ভায়েকটো ৰিয়েল লাইফত মৰি গৈছিল আৰু তাক কেৱল গেমৰ ভিতৰতে জীয়াই ৰাখিছিলে সেইকাৰণে ভায়েকক চুজ নকৰি লগৰজনক চুজ কৰিছিলে কেইলাই লগৰজনক চুজ কৰিছিল আৰু লগৰজনক চুজ কৰাৰ কাৰণে ভায়েকটো তেতিয়া হাৰ পাই কেইলাক মাৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়া কেইলাইও ভায়েকক মাৰিবৰ কাৰণে চেষ্টা কৰে আৰু তেতিয়া কেইলাই ভায়েকক ডিঙি টেপা দি মাৰি দিয়ে আৰু যেতিয়া ভায়েকটো মৰি যায় তেতিয়া লগৰজনো হাৰ পাই যায় লগৰজন হাৰ পোৱাৰ লগে লগে গেমটোৰ পৰা মেছেজ আহে আৰু মেছেজত কয় যে লেভেল 3 আপুনি কমপ্লিট কৰিলে বুলি কেইলাৰ লগৰজনে কেইলাক কয় যে তুমি মোক কিয় চুজ কৰিলা ভাইটিক কিয় চুজ নকৰিলা তেতিয়া কেইলাই কয় যে ৰিয়েল লাইফৰ ভাইটি ইনো নাই তাৰ মৃত্যু হৈ গৈছে আৰু তুমিতো ৰিয়েল লাইফত আছা সেইকাৰণে মই তোমাক চুজ কৰিছিলোঁ লগতে কেইলাই লগৰজনক কয় যে ভাইটিৰ মৃত্যুৰ কাৰণো মই কাৰণ সি চুইমিং কৰি বহুত ভাল পাইছিল আৰু চুইমিং কৰিবলৈ সদায় ময়ে লৈ গৈছিলোঁ আৰু অলপ সময় মই তাক গুৰুত্ব নিদিয়াৰ কাৰণে সি চুইমিং পুলতে মৃত্যু হৈ গৈছে আৰু তাৰ কাৰণে মই সদায় দুখী তেতিয়া লগৰজনে কয় যে পুৰণা কথাবোৰ তুমি ইমান মনত পেলাই নাথাকিবা আৰু নিজকে দুখ দিও নাথাকিবা এতিয়া কেইলাৰ লগৰজনে এখন মেগাজিন দেখাইছিল আৰু এই মেগাজিনখনতে একেবাৰে পুৰণা গেমবোৰৰ সকলোখিনি ডিটেইলছ লিখা আছিলে লগতে লগৰজনে কেইলাক কৈছিলে যে কিছুমান গেম খেলিবৰ কাৰণে পইচা দৰকাৰ হৈছিলে আৰু আগৰ দিনৰ কিছুমান ষ্টুডেণ্টে পইচা ইমান ক'ত পাব যে গেম খেলিবৰ কাৰণে তেতিয়া গেমটোৱে হেক কৰি দিছিলে আৰু হেক কৰাৰ পাছতে গেমৰ সকলোখিনি ডিটেইলছ গম পাই গৈছিলে যাৰ কাৰণে পইচাও দিব নালাগে আৰু গেমটো ধুনীয়াকৈ খেলি থাকিব পাৰে তেতিয়া কেইলাই লগৰজনক কৈছিলে যে আমি এই গেমটোৰ সকলোখিনি ডিটেইলছ গম পাব পাৰোঁনে হেক কৰিব পাৰিমনে এই গেমটো তেতিয়া লগৰজনে কৈছে যে মই অলৰেডি এই গেমটো হেক কৰি দিছোঁ আৰু তেতিয়া তেওঁলোকে দেখিছিল যে এটা এড্ৰেছ তেওঁলোকে এড্ৰেছটো পোৱাৰ লগে লগে এড্ৰেছটো বিচাৰি যাব লৈছিল আৰু তেতিয়া তেওঁলোকে দেখিছে এটা ডাঙৰ ঘৰৰ গেটখন বন্ধ আছিল আৰু তেওঁলোকে ওপৰেদি পাৰ হৈ ঘৰত সোমাইছিলে আৰু ঘৰটো সোমোৱাৰ লগে লগে তেওঁলোকৰ ওচৰত এটা নাম্বাৰ আছিলে সেই গেমটোৰ বিষয়ে আৰু সেই নাম্বাৰটোত ফোন কৰে তেতিয়া তেওঁলোকে ৰিং হোৱাৰ শব্দ শুনে আৰু ৰিং হোৱাৰ শব্দ শুনি পিছা কৰি পিনে সেই ফোন থকা ৰুমটোতো আহি পায় ফোন থকা ৰুমটোত আহি দেখে যে কোনো মানুহ নাই কেৱল ফোনটো ৰিং হৈ আছিল আৰু তেতিয়া তেওঁলোকে দেখে যে এটা টেপ ৰেকৰ্ডাৰ আৰু তাৰ ওচৰত দেখে বহুত কেবল
আৰু তেতিয়া তেওঁলোকে সেই কেবুলবোৰ পিছা কৰি যায় আৰু তেতিয়া সেই কেবুলবোৰ পিছা কৰিও এটা ৰুমত সোমায়। তেতিয়া তেওঁলোকে যিটো ৰুমত সোমাইছিল তাত দেখিছিল এটা পুৰণা কম্পিউটাৰ আৰু লগতে এখন কেছেটো দেখিছিল আৰু কেছেটখনৰ ওপৰত লিখা আছিলে তেওঁলোকে খেলি থকা এই গেমটোৰ নাম। তেতিয়া তেওঁলোকে কেছেটখন কম্পিউটাৰত লগাই চাইছিল যে ভিতৰত কি ওলায়। তেতিয়া এজন ব্যক্তিক দেখে আৰু সেইজন ব্যক্তিয়ে এই গেমটো বনাইছিলে। তেখেতে কেনেকৈ বনাইছিলে, কি কৰিলে, কি হয় সকলোখিনি কথা কৈ আছিলে। তেতিয়া কেৰেলাৰ লগৰজনে কৈছিলে যে আমি এই কেছেটখন ঘৰলৈ লৈ যাওঁ ব'লা, তেতিয়া আমি এই গেমটো ৰিমুভ কৰিব পাৰিম। এই কথাখিনি কোৱাৰ পিছতে গেমটো নিজে নিজে আৰম্ভ হৈ গৈছিল। তেতিয়া কেৰেলাই কৈছিলে যে গেমটো কিয় ইমান সোনকালে আৰম্ভ হৈছে, সদায়তো 2টা বজাত হয়। তেতিয়া গেমটোৰ পৰাই কৈছিলে যে তোমালোকে কেছেটখন লৈ যাম বুলি কৈছিলা, অৰ্থাৎ চিটিং কৰিছা, সেইকাৰণে তোমালোকৰ এটা ডাঙৰ পানিছমেণ্টো হ'ব। সেইকাৰণে তোমালোকে এতিয়া গেমটো খেলিবৰ কাৰণে সাজু হোৱা। তাৰ পিছতে কেৰেলাৰ লগৰজনক এটা ডাঙৰ টেপ ৰেকৰ্ডাৰৰ ভিতৰত ভৰাই দিছিলে আৰু কেৰেলাৰ লগৰজনকে এখন কেছেট হিচাপে বনাই দিছিল। আৰু তেতিয়া গেম বনোৱা সেই মানুহজনে কেৰেলাক কুৱেশ্যন কৰে যে তুমি কি কৰিব বিচাৰা, ৰিপ্লাই অৰ ফাষ্ট ফৰৱাৰ্ড। তেতিয়া কেৰেলাই একো বুজি পোৱা নাছিলে, তেতিয়া ফাষ্ট ফৰৱাৰ্ডটোকে ক্লিক কৰি দিছিলে। তাৰ পিছতে কেৰেলাৰ লগৰজনৰ মুখেৰে টেপৰ ভিতৰত থকা ৰিলবোৰ ওলাবৰ কাৰণে আৰম্ভ কৰিলে। তাকে দেখি কেৰেলাৰ বহুত ভয় লাগিছিল আৰু তেতিয়া তাই বন্ধ কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিলে গেমটো, কিন্তু বন্ধ কৰিব নোৱাৰিলে আৰু ই কৰোঁতে লগৰজনৰ মৃত্যু হৈ যায় আৰু তাই বহুত দুখ কৰে। কেৰেলাৰ লগৰজন মৃত্যু হোৱাৰ পিছতে গেমটো তেতিয়া কয় যে 4 নম্বৰ লেভেলটো তুমি কমপ্লিট কৰিলা বুলি। কেৰেলাই সকলোখিনি সহ্য কৰি একেবাৰে ফাইনেল লেভেলটো খেলিবৰ কাৰণে ৰেডি হৈছে। তাই বহুত দুখ কৰে আৰু তাই এতিয়া জংঘলৰ ভিতৰে ভিতৰে যায় আৰু তেতিয়া তাই মাকে ফোন কৰে। মাকে ফোন কৰোঁতে তাই ৰিচিভ কৰে আৰু কথা পাতিব লয়। কথা পাতি তেতিয়া গম পায় যে মাকৰ ফোনৰ পৰা মাকে ফোন কৰা নাই, সেই ওচৰৰ ল'ৰাজনে ফোন কৰে যাৰ কেৰেক্টাৰ বেয়া আছিলে। তেতিয়া কেৰেলাই কয় যে ফোনটো মাক দিয়া বুলি। তেতিয়া সেই ল'ৰাটোৱে কয় মই মাক নিদিওঁ, তুমি মোৰ লগতে কথা পাতা, আৰু তাই তেতিয়া ফোনটো কাটি দিয়ে। আৰু গাড়ীখন যিহেতু জংঘলৰ মাজতে ৰখাইছিল সেইকাৰণে তাই মনটো ভাল লাগিব বুলিয়ে তাই জংঘলৰ ভিতৰতে খোজকাঢ়িব ধৰিলে আৰু তেতিয়া জংঘলৰ ভিতৰতে দেখিছে এটা ধুনীয়া ঘৰ আৰু সেই ঘৰটোৰ ভিতৰতো সোমাই যাবৰ কাৰণে তাই চেষ্টা কৰিলে। আৰু এই ধুনীয়া ঘৰটো আন বেলেগৰ নাছিল, হাল নামৰ ব্যক্তিজনৰ আছিল, যিজন ব্যক্তি আমি মুভিখনৰ আৰম্ভণিতে আপোনালোকক দেখুৱাইছিলোঁ যে গেমটো প্ৰথমতে তেখেতে খেলিছিলে। আৰু তেতিয়া কেৰেলাই ভিতৰলৈ সোমাই আহিছিল। তাই ভিতৰ সোমোৱা দেখি হালে তাইক কুৱেশ্যন কৰে যে তুমি কোন, কিয় আহিছা? তেতিয়া কেৰেলাই সকলোখিনি গম পাই গৈছিলে যে তাই একেবাৰে শেষৰ লাষ্ট লেভেলটো আৰম্ভ হৈ গ'ল আৰু তাই এতিয়া গেমৰ ভিতৰতে আছে। আৰু তেতিয়া হালক কৈছিলে যে মই এই গেমটোৰ প্লেয়াৰ হয় আৰু এই গেমটোৱে আপোনাৰ ওচৰত মোক পঠিয়াই দিছে। তেতিয়া কেৰেলাই দেখে যে হালৰ ৱাইফ আৰু হালৰ ল'ৰা এটা অদ্ভুত ধৰণৰ ৰূপত আছে আৰু তেতিয়া হালে কেৰেলাক কয় যে মই এই গেমটোৰ বহুত কপি বনালোঁ আৰু এনেধৰণৰ কপি কাৰ কাৰ লগত আছে ঠিকনা নাই, আৰু তুমি যদি এনেধৰণৰ কপি আৰু বনাব বিচাৰা তেনেহ'লে মই তোমাক এই গেমটোৰ পৰা তোমাক উলিয়াই দিব পাৰিম। অৰ্থাৎ ইয়াতে আমি গম পাব পাৰোঁ যে এই গেমৰ কপিবোৰ হালে বনাই থাকে। তেওঁলোকে কথা পাতি থাকোঁতে কেৰেলাৰ মোবাইলতে গেমটোৱে কুৱেশ্যন কৰে আৰু কয় যে এই গেমটোৰ কপি বনোৱা ব্যক্তিজনক তুমি যদি মাৰিব পাৰা তেনেহ'লে তুমি এই গেমটোৰ উইনাৰ হ'ব পাৰিবা। হালৰ ল'ৰাজনে কেৰেলাৰ মোবাইলত এই গেমটো দেখি ভয়তে তাৰ পৰা পলাই গুচি যায়। এতিয়া কেৰেলাই হালক মাৰিলেহে তাই এই গেমটোৰ পৰা ওলাব পাৰিব, সেইকাৰণে দুটাৰ মাজতে ফাইট হৈ যায় আৰু এই ফাইটতে হালে এখন প্লেট লয় আৰু তাই মূৰত মাৰি দিয়ে। আৰু মূৰত মৰাৰ পিছত কি হয় জানেনে? হালে কেৰেলাক যিমানে মাৰিব কিন্তু আঘাত নিজে হ'ব, অৰ্থাৎ কেৰেলাইও হালক যদি মাৰে তেতিয়াহ'লে আঘাত তাই নিজে হ'ব। সেইকাৰণে নিজে নিজক যদি আঘাত কৰে তেতিয়াহে বিপৰীতজনে আঘাত পাব। এতিয়া এই কথাখিনি হাল আৰু কেৰেলাই দুয়োজনে বুজি পাইছিল আৰু হালৰ ৱাইফেও এইখিনি কথা অকণমান অনুমান কৰিছিলে। এতিয়া কেৰেলাৰ ওচৰত এখন চাকু আছিলে আৰু চাকুখনেদি তাই নিজৰ হাতখন কাটিছিল, কিন্তু তাই নিজৰ হাতখনৰ একো হোৱা নাছিলে, কিন্তু হালৰ হাতখনৰ পৰা তেজ ওলাইছিলে। এতিয়া হালৰ ল'ৰাজনে এটা বন্দুক লৈ আহে আৰু সেই বন্দুকটোৱেৰে কেৰেলাক মাৰিছিল, কিন্তু কেৰেলাক যিমানে মাৰিব আঘাত পাব কেৱল বাপেকে অৰ্থাৎ হালে। হালৰ ৱাইফে এই গেমটো একেবাৰে পচন্দ কৰা নাছিলে আৰু নিজৰ হাজবেণ্ডকো ভাল পোৱা নাছিলে, সেইকাৰণে নিজৰ হাজবেণ্ডক মাৰিবৰ কাৰণে তাই কেৰেলাক শ্বুট কৰিছিল। হালৰ ল'ৰাজনে এখন চাকু লৈ আহিছিলে আৰু সেই চাকুখনেদি হালে নিজৰ ডিঙিটোকে কাটি দিছিল আৰু নিজৰ ডিঙি কটাৰ পিছতে কেৰেলাৰ বহুত তেজ ওলাইছিলে ডিঙিৰ পৰা, সেইকাৰণে তাই পানীত পৰি গৈছিল আৰু লগতে তাই এটা গধুৰ বস্তু লৈ আছিলে, সেইকাৰণে তাই তলত একেবাৰে ডুবি গৈছিলে।
তাই ডুবি যোৱাৰ কাৰণে তাইৰ মুখেৰে বহুত পানী সোমাইছিলে আৰু তাইৰ উশাহও বন্ধ হৈ গৈছিলে। তাই যিহেতু নিজেই গধুৰ বস্তুটো লৈ পিনে পানীত পৰিছিল, সেইকাৰণে এইটো বিপদো হালৰ ওপৰত হ'ব আৰু হালৰ এতিয়া মুখেৰে নিজে নিজে পানী ওলাইছিল আৰু উশাহ বন্ধ হৈ গৈছিলে। অৰ্থাৎ কেৰেলাৰ যিমান উশাহ বন্ধ হৈ গৈছিলে সিমানে হালৰ বিপদ হৈ গৈছিলে, যাৰ কাৰণে হালৰ মৃত্যু হৈ যায়। হালৰ যেতিয়া মৃত্যু হৈ যায় তেতিয়া কেৰেলা হাৰ পায় আৰু কেৰেলা এই গেমটো উইনাৰ হয় আৰু মুভিখনো ইয়াতে শেষ হয়। মুভিখন চাই কেনে পালে কেৱল কমেণ্টত জনাব।